ইয়াৰ পৰা নামি ল'ব লাগে নাইটো ব্লগ ষ্টাৰ্ট কৰাৰ আগতে ব্লগ খতম হৈ যাব আৰু বৰ্তমান যে খানা টাইম এইখন কি দেখিছেনে নাই থাৰ Hello guys. ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বৰ্তমান আছোঁ মই দীপঙ্কৰৰ ঘৰত যি জেগাত আছোঁ একদম অৱস্থা বেয়া দেখা দি আছোঁ এনেকুৱা জেগাত খোজকাঢ়ি আছোঁ আৰু গুড মৰ্ণিং ৰাতিপুৱাৰ ভিউ চাওক চাৰিওফালে ইয়াৰ পৰা নামি ল'ব লাগে নাইটো ব্লগ ষ্টাৰ্ট কৰাৰ আগতে ব্লগ খতম হৈ যাব আৰু এখন হাতেৰে মোবাইল ধৰি আছোঁ কি হয় নাজানো আৰু তো তলত নামি যাওঁ এতিয়া বনাই আছে ঘৰ দেখা হ'ব কি মজা হ'ব তো তলত নামি ল'লোঁ বাকী কেনেকুৱা খবৰ পাতি কেনেকুৱা পিছে আপোনালোকৰ ভালে আছেনে নাই সকলোৱে তো আশা কৰোঁ সকলোৱে ভালে থাকক আৰু ময়ো ভালে থাকোঁ তো এতিয়া কেমেৰা বস্তু ৰেডি কৰিব লাগে তো সেইখিনি ৰেডি কৰি লওঁ তো এতিয়া হৈছে গিম্বল ৰনিন এছ তো খুলি দিওঁ প্ৰথম খুলি দি কিনে চাই লওঁ আপোনালোকে ইয়াৰ টিং খোলাই হৈছে ৰনিন এছ আৰু এতিয়া ভিডিঅ' এটা পাছত বনাম তো এতিয়ালৈ আমি যাই থাকোঁ চব ৰেডি বাবা আৰু বৰ্তমান যাই আছোঁ আমি দৰা ঘৰটো বিচাৰি পোৱা নাই তো মেপত চাই লওঁ মেপত চাই কিনে গুচি যাওঁ আৰু মেপখন আছে উল্টা পাল্টা মানে পিছফালে যাব পাৰি কিন্তু আমি সেইফালে নাযাওঁ বহুত দূৰ হৈ যাব তো এইফালে চিধা আছে চিধাই যাব লাগিব এনেকৈ মেপতো কিবা কিবি দেখাই থাকে একদম আৰু বৰ্তমান আহি পালোঁ দৰা ক'ত সোমাইছা ক'ত সোমাইছা আৰু বৰ্তমান আমি ওলাই দিলোঁ যাম এতিয়া নগাঁও আৰু বাহিৰত বহুতেই গৰম দিছে ইমানেই গৰম দিছে কি ক'ম আৰু জানেই গুৱাহাটীত কিমান যাম বাপৰে চাৰিওফালে চাওক যাম এই 6 মাইলত যাম কি ক'ম আৰু তাতে আৰু গৰম গাড়ীৰ পৰা অলপতো হৈছে আৰু ৰ'দত পৰি যাব গা অৱস্থা বেয়া হৈ যায় ৰ'দৰ কাৰণে এতিয়া যে ঠাণ্ডাৰ দিনটো পৰিব ঠাণ্ডাৰ দিনত অৱশ্যে বাইকত বহুত বেয়া বতাহ আৰু নাজাৰা চাওক না নাজাৰা কি ধুনীয়া লাগিছে পাহাৰখন অ' মাই গড আৰু ঘৰত বহি বহি মজা লওক গুৱাহাটীতো ইমান জামৰ মাজে মাজে আহিলোঁ আহি কিনে নগাঁওতো ইমান জাম বাপৰে কি ক'ম আৰু চাৰিওফালে জামেই জাম কিয় ইমান জাম হয় ক'বাই নচোৱেই और गाड़ी में चल रहा है UK 07 का गाना তো আমি আহি পালোঁ কিন্তু ইয়াতে হৈছে জেগাটো বহুতেই ঠেক কি ক'ম আৰু ইমান ঠেক ক'ব নোৱাৰি আৰু মাস্কখন পিন্ধি থকাটো একদম জৰুৰী আৰু কাৰণ চাবতো নোৱাৰিয়ে বহুত দিগদাৰ হয় বেমাৰ বহুত হয় কিন্তু উপায় নাই আৰু কামটো চলিবই লাগিব আৰু বহুত দিনৰ পৰা কামত অহা নাছিলোঁ আজি কামত আহিছোঁ বহুত ভাল লাগছে বেয়া ভোকো লাগি আছে উপায় নাই আৰু কাম শেষ হ'লে খাই দিব লাগিব কাৰণ ভোকটো মেইন ইম্পৰ্টেণ্ট এইটো সেইটোৱে আৰু যাই আছোঁ বৰ্তমান খাব বহুত ভোক লাগিছে গতিকে খাই লওঁ এই খানা আৰু কাম চাম হৈ গ'ল এতিয়া যাওঁ ঘৰ
মানে ফাৰ্ষ্ট যাম দীপংকৰ দাৰ ঘৰ, তাৰপিছত যাম ঘৰত। আৰু ভিডিঅ' যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।